हेलो एवरीवन মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে বাৰ এজনী ঘৰলৈ যাম। পাই গ'লোহি বাৰ মানে বিয়া হয়। আমাৰ মানে পৰিয়ালত মানুহ ঢুকোৱাৰ বাবে আমি বিয়ালৈ যাব নোৱাৰোঁ। সেইবাবে আগতীয়াকৈ খবৰ এটা আৰু উপহাৰ এটি যাচিবলৈ আহি গ'লোঁ মা আৰু মই। চাওকচোন পেণ্ডেল দি আছে, এইফালে খোৱাৰ ব্যৱস্থা কৰিছে। তাৰ পৰা ভিতৰলৈ বুলি আহিলোঁ, দেখিলোঁ যে কইনাই মেহেন্দি আঁকি আছে। ইমান ধুনীয়াকৈ লগাইছে চাওকচোন। তাৰ পৰা এনেদৰে কথা বতৰা পাতি চাহ খালোঁ। চাহ খোৱাৰ পিছত কইনাৰ মাকে ভিতৰলৈ বুলি লৈ গ'ল। চাওকচোন দৰাৰ সাজযোৰ ইমান ধুনীয়াকৈ সজাইছে, দেখি বহুত মৰম লাগিছে। এইখন হৈছে কইনাৰ বিচনী, ইমান ধুনীয়া লাগিছে। এটা ছাইডত মেহেন্দি আঁকি হৈ গ'ল। তাৰ পৰা আমি ঘৰলৈ বুলি গুচি আহিলোঁ। এয়া হৈছে আজিৰ ভিডিঅ'। আজি যিহেতু ইলেকশ্যন হয়, সেইবাবে আমি গোটেইকেইটা ভোট দিবৰ বাবে আহি গ'লোঁ। ভাইটি, দেউতা, মা আৰু মই। ভোট কেন্দ্ৰ পাই গ'লোঁ। মানুহৰ যিহে ভিৰ, লাইন পাতি ৰৈ আছোঁ। লাইন পাতি হোৱাৰ পাছত ফাইনেলি ভোটটো দিলোঁ। এইবাৰ আকৌ মই প্ৰথম ভোট দিছোঁ দেই ৰাইজ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ বাই।